তো মোৰ লগত আছে ৰোহিত উৰম তো বহুত ভাল ল'ৰা মই এই ল'ৰাটোক বহুত ভাল পাওঁ কিয় কাৰণে ভাল পাওঁ ইয়াৰ বহুত গুণ আছে ইমান বয়সত ই নিজে নিজৰ ফেমিলিক চলাই আছে ক'ব গ'লে ইয়াত দেউতা নাই ইয়াত দেউতা নথকা অৱস্থাত এই ল'ৰাটোৱে নিজৰ মাক নিজৰ ঘৰত ভণ্টি আছে সেইকেইটাক নিজে দেখভাল কৰে আৰু লগতে ক্লাছ 10ৰ পৰা ভালকৈ মেইনটেইন কৰি ৰাখিছে ই ক্লাছ 10ৰ টপাৰ হয় ক'ব গ'লে তো ভাবি চোৱাচোন এটা ল'ৰা নিজে ফাৰ্মত কাম কৰে তাৰ পৰা পইচা অৰ্জন কৰে নিজৰ ফেমিলি চলাই আছে লগতে নিজৰ পঢ়া শুনাকো ইমান ধুনীয়াকৈ ৰাখিছে মই মানে ক'ব গ'লে এজ এ টিচাৰ মই ইয়াক বহুত থেংকছ জনাইছোঁ কি এইটো ষ্টেজত কেনেকৈ দূৰ বস্তু হেণ্ডেল কৰিছে আমি এনেকুৱা দেখা পাওঁ বহুত ল'ৰা ছোৱালী আছে যাৰ মানে দেউতাক বহুত ইনকাম কৰে কিন্তু পঢ়া ক'ব গ'লে একো নপঢ়ে টাইম ৱেষ্ট কৰে ফ্ৰেণ্ডৰ লগত টাইম স্পেণ্ড কৰে কিন্তু ইয়াৰ পৰা শিকিব লাগে সি টাইমটো কেনেকৈ ইউটিলাইজ কৰে চব কামো কৰি আছে পঢ়াও পঢ়ি আছে আৰু খালি পঢ়া বুলি খালি এনে নৰ্মেল পঢ়া নহয় ক্লাছত টপো কৰি আছে তো মই গোটেই অসমত যোনে যোনে এই ভিডিঅ'টো চাই আছে মই সিহঁতক ক'ব বিচাৰোঁ নেভাৰ গিভ আপ ইন লাইফ হাৰ্ড ৱৰ্ক কৰি থাকা যিমানে বেয়া চিটুৱেশ্যন হওক এদিন চিটুৱেশ্যন চেঞ্জ হ'ব মই এইটো আশা ৰাখিছোঁ এদিন চাবা এই ৰোহিত উৰজ যে আছে ইয়াৰ লাইফটো বহুত ধুনীয়া হ'ব এদিন ইয়াৰ দেউতা নাই মা আছে অকল ভণ্টি আছে সিহঁতক চলাই আছে আৰু এদিন মই ভাবোঁ কি এদিন ইয়াৰ মা এদিন ভাল লাইফ ষ্টাইল যাতে ইয়াৰ পৰা পায় ই যাতে ভাল এটা লাইফ ষ্টাইল নিজৰ মাক দিব পাৰে আৰু নিজৰ ভণ্টিকেইটাক দিব পাৰে ঠিক আছে তোমাক মই বেষ্ট উইচেছ দিছোঁ তুমি যাতে এদিন নাম ৰচন কৰা